ছাত্ৰ ছাত্ৰীসকল, কালি আমি 3টা খণ্ড তোমালোকলৈ আগবঢ়াইছিলোঁ শস্য উৎপাদনৰ ব্যৱস্থাপনাৰ। গতিকে তাৰ পিছৰখিনি মই আজি অকণমান আলোচনা কৰিব ওলাইছোঁ। কালি তোমালোকে পাইছিলা যে কৃষি পদ্ধতি আদিম অঘৰী মানুহৰ কথা পঢ়িছিলোঁ আমি, কেনেকৈ আমাৰ অঘৰী মানুহসকলে চিকাৰ কৰা দিনৰ পৰাই কৃষি পদ্ধতিৰ উদ্ভাৱন হৈছিলে। তাৰপিছত শস্যৰ কথা পঢ়িছিলোঁ, খাৰিফ শস্য আৰু ৰবি শস্যৰ কথা পঢ়িছিলোঁ। গতিকে আমি সেইখিনি মনত পেলাব লাগিব। যদি তোমালোকে আগৰ 3টা খণ্ডৰ ভিডিঅ'কেইটা চোৱা নাই, 3টা ভিডিঅ', গতিকে চাই ল'বা, তাৰপিছত সেইখিনি চাবা। গতিকে আজি আমি আলোচনা কৰিম শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহ। সেইটো তোমালোকে কিতাপখনটো উলিয়াই ল'বা, শস্য উৎপাদনৰ মৌলিক পদ্ধতিসমূহ। এইখিনি কথা আমি আলোচনা কৰিম। কালি আমি এটা কথা কৈছিলোঁ যে আমাৰ অসমৰ জলবায়ু ভেদে কি হয়, শস্য উৎপাদন বেলেগ বেলেগ হয়। এতিয়া অসমৰ জলবায়ু আৰু ৰাজস্থানৰ জলবায়ু বেলেগ বেলেগ। অসমৰ জলবায়ুত কি হয়, খুব বৰষুণ হয়, গতিকে ধানৰ খেতি হয়। গতিকে কিন্তু ৰাজস্থানত ধানৰ খেতি নহয়। এতিয়া চোৱাচোন, সেই একেটা কথাকে কৈছে। সাধাৰণতে শীতকালত কিয় ধানৰ খেতি কৰা নহয়? আচলতে শীতকালতো কেতিয়াবা কৰা হয় বড়ো ধানৰ খেতি, কিন্তু মানে যিটো নৰ্মেল ধান, শালি ধানৰ কথা কৈছোঁ, সেইটো কৰা নহয়। আমি তাৰ কাৰণটো চাম, শীতকালত কেনেকৈ ধানৰ খেতি কৰে আৰু কিয় কৰা নহয়, সেইটো কথা আলোচনা কৰিম। ধান খেতিৰ বাবে প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন। এতিয়া ধান খেতিৰ বাবে কি হয়, প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন। সেইবাবে বাৰিষা কালত ধানৰ খেতি কৰা হয়। এতিয়া খৰালি কালত, শীতকালত যিসকল লোকে বড়ো ধানৰ খেতি কৰে, তেওঁলোকে কি কৰে? তেওঁলোকে সাধাৰণতে এনেকুৱা এডোখৰ মাটি বাছনি কৰে, যিডোখৰ মাটিত সঘনে পানী দিব লগা নহয়, বা পানী সোনকালে শুকাই নাযায়, বা সেই মাটিডোখৰ নদী বা ক'ৰবাত তেনেকুৱা পুখুৰীৰ কাষত হ'ব লাগে। তেতিয়াহ'লে শীতকালত মানে বড়ো ধানৰ খেতি কৰিব পৰা হয়। গতিকে তোমালোকে এইখিনি বুজি পালে। এতিয়া আমি চাওঁচোন অকণমান এইডোখৰতে। শস্যৰ খেতি কৰিবলৈ খেতিয়কসকলে বিভিন্ন সময়ত বিভিন্ন কামত নিজকে ব্যস্ত ৰাখিবলগীয়া হয়। এতিয়া বিভিন্ন শস্য, মাহজাতীয় শস্য বা ধান খেতি বা তেনেকুৱা ধৰণৰ ঘেঁহু চেহু শস্যৰ খেতি কৰিবলৈ খেতিয়কসকলে বিভিন্ন সময়ত বিভিন্ন কামত নিজকে ব্যস্ত কৰি ৰাখিবলগীয়া হয়। হয়তো কেতিয়াবা প্ৰথমতে কি হয়, মাটি চহাবলগীয়া হয়, তাৰপিছত কঠীয়া পাৰিব লাগিব, তাৰপিছত মাটি ৰুব লাগিব, তাৰপিছত আকৌ মানে কি বন গুচাব লাগিব, তাৰপিছত ধান পকিলে ধান কাটিব লাগিব, আনিব লাগিব, মৰণা মাৰিব লাগিব। গতিকে খেতি বুলি ক'লে বহুত কষ্টদায়ক এটা কাম। তোমালোকে বোধহয় দেখিছা যে এই কামবোৰ এজন মালীয়ে বাগিচাত কৰা কাম বা তুমি ঘৰত সৌন্দৰ্যবৰ্ধক উদ্ভিদ লগাওঁতে কৰা কামবোৰৰ সৈতে একেই। এতিয়া বাগিচাত তোমালোকে মালিক কাম কৰা দেখিছাই, নহ'লে তোমালোকে ঘৰতে নিজৰ ফুলনিখনত তোমালোকে নিশ্চয় ফুল ৰুই পাইছা। গতিকে সেই কামবিলাকৰ লগত এইবিলাক কাম একেই বুলি কৈছে। খেতি কৰা কামটো হয় নিশ্চয়। গতিকে আমি পিছৰডোখৰলৈ আগবাঢ়োঁ। এই কামবোৰকে খেতি কৰা পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয়। এই কামবোৰক কি বোলে? খেতি কৰা পদ্ধতি বা কৃষি পদ্ধতি বুলি কোৱা হয়। যিবিলাক মই অলপ দেৰি আগত ক'লোঁ যে পানী সিঁচা, মাটি চহোৱা, তাৰপিছত কি ক'লোঁ, কঠীয়া পৰা, এইবিলাক কামকে কি বোলে? কৃষি পদ্ধতি বুলি কোৱা হয়। এই কামবোৰ তলত উল্লেখ কৰা হ'ল, তোমালোকে কিতাপখনত ভালকৈ চাই লোৱা। এয়া কৈছে, চোৱাচোন, মাটি চহাবই লাগিব। খেতি কৰিবলৈ হ'লে মাটি প্ৰথম চহাব লাগিব। মাটি চহোৱা মানে কি? মাটিখিনি কোমল কৰা। বীজ সিঁচা, আমি গুটি সিঁচিবই লাগিব। তাৰপিছত জৈৱিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা। কি ক'লে? প্ৰথম পৰা মাটি চহোৱা, বীজ সিঁচা, তাৰপৰা জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰস্তুত কৰা, তাৰপিছত পানী যোগানৰ ব্যৱস্থা অৰ্থাৎ জলসিঞ্চন, তাৰপিছত অপতৃণৰ পৰা ৰক্ষা কৰা, মই যিটো বন গুচোৱাৰ কথা ক'লোঁ, তাৰপিছত খেতি চপোৱা মানে ধান কটা। আমি ঘৰুৱা ভাষাত মই কথাকেইটা কৈছিলোঁ, গতিকে সেই একেকেইটা কথাকে চোৱাচোন ইয়াত কৈছে।
ঠিক আছে, আমি তললৈ গৈছোঁ।